আজি মই মোৰ চিতলখা পাকঘৰত লৈ আহিছোঁ সাজ জুতি লগা অসমীয়াৰ কেইখনমান আঞ্জা। আহকচোন চাওঁ মই কেনকেনো কি ধৰণৰ আঞ্জা বনাইছোঁ চাওঁ। প্ৰথমতে কচুৰ ঠাৰাখিনি দি মই চানা মাছেদি ভাজি বনাম আৰু অমিতাখিনি দি মাছৰ এই মূৰাখিনি দি খাৰ বনাম। এতিয়া মই এই অমিতাৰ খাৰখিনি বনাবাক গেলি লৈছোঁ জ্বালা দুটা, আদা অলপ, নহৰু অলপ। ইয়াৰে পিছত মাছৰ মূৰা দুটাত হালধি আৰু নিমখ সানি ভালকৈ ভাজিব লাগিব। একেলগে এই চানা মাছখিনিও ভাজি লৈছোঁ। এতিয়া মই অমিতাখিনি বনাব লৈছোঁ। এটা প্ৰথমতে শুকান জ্বালা আৰু পাঁচফোৰণ অলপ, নহৰু অলপ আৰু কেঁচা জ্বালা এটা দিছোঁ। এতিয়া ভালকৈ এইখিনি ভাজা যোৱাৰ পিছত অমিতাখিনি দি দিছোঁ। এতিয়াতে নিমখ 1 চামুচ আৰু কলাখাৰ 1 চামুচ আৰু আদা বটা 1 চামুচ দি দিলোঁ। এতিয়া এইখিনি ভাজা হোৱাৰ পিছত আধা গিলাচ গৰম পানী ঢালি দিলোঁ। তাৰে পিছতে মাছৰ মূৰা 2 ফাল্লা ইয়াতে দি দিলোঁ, দি অলপ ঢাকন মাৰ দিলোঁ। বথুকা গোন্ধ ওলাই গৈছে খাৰৰ গোন্ধ। এতিয়াতে মই দুটা জ্বালা দি কিনে এইখিনি নুমাই থৈ দিলোঁ, হৈ গ'ল। এতিয়া মই কচুৰ ঠাৰাখিনি সৰু সৰুকৈ কাটি ল'ম। এতিয়া কেৰাহীটো গৰম হোৱাৰ লগে লগে তেল অলপ দি দিলোঁ। তাতে গৰম তেলত পাঁচফোৰণ 1 চামুচ, গোটা জিৰা আধা চামুচ আৰু তেজপাত আৰু শুকান জ্বালা এটা দি দিলোঁ। এতিয়া পিঁয়াজ, আদা, নহৰু আৰু জ্বালাখিনি একেলগে তেলত দি দিলোঁ। এইখিনি ভাজা যোৱাৰ পিছত এতিয়া আধা চামুচ হালধি, আধা চামুচ জিৰাৰ গুড়া আৰু জালুকৰ গুড়া আৰু অলপ ৰেড চিলি পাউডাৰ আৰু আধা চামুচ নিমখ দি দিলোঁ। এতিয়া মছলাখিনি অলপ ভাজা যোৱাৰ পিছতে মই কচুখিনি বহাই দিলোঁ। তাৰে পিছত এইখিনি অলপ লাৰি দি কিনে ঢাকনখন মাৰি থৈ দিলোঁ। এতিয়া এইখিনি সিজবাৰ কাৰণে অলপ গৰম পানী দি দিলোঁ। পানীখিনি দিয়াৰ পিছত একেলগে চানা মাছখিনিও দি দিলোঁ। এতিয়া মোৰ কচু ভাজাখন হৈ গ'ল। এতিয়া মই মোৰ ঘৰতে থকা কচুটা পাতৰ এখন ভাজা বনাম। ইয়াৰ লগত ডিম, এটা আলু, এটা পিঁয়াজ, এটা জ্বালা আৰু আদা আৰু অলপ নহৰু। এই পচেতা পাতটো খালি মানুহৰ বহুত বেমাৰৰ কাৰণে ভাল। এই পচেতা পাতৰ ভাজিখান বনাই থাকোঁতে যিটো গোন্ধ হ'লে খাওঁ খাওঁ লাগে। এই পচেতা পাতটোৰ ভাজাত অলপ কলাখাৰ দিলি খাবা বৰ ভাল লাগে। কলাখাৰখিনি দিয়াৰ পাছত অলপ গৰম পানী ঢালি দি ঢাকনখন মাৰি দিলোঁ। এতিয়া মোৰ এই পচেতা পাতৰ ভাজাখন হৈ গ'ল। এইবাৰ মই বনাম থৈকেৰা টেঙাই দি মাছৰ আঞ্জা। ইয়াতে মই দিম প্ৰথমতে বগা বেহাৰ 1 চামুচ, এটা শুকান জ্বালা
আৰু অলপ হালধি নিমখ আৰু 1 চামুচ চাউলৰ গুড়া তাৰপিছত টেঙাখিনি এতে ঢালি দিলোঁ টেঙাখিনি দিয়াৰ পিছত এতে 1 গিলাচমান গৰম পানী ঢালি দিলোঁ তাৰপিছত পানীখিনি দিয়াৰ পিছতে মাছখিনিও দি দিলোঁ তাৰপিছত উতল আহিবৰ কাৰণে ঢাকনখন দি দিলোঁ এতিয়া মোৰ আঞ্জাখন নামাবাৰ হৈ গ'ল এতিয়া মই শেষত এটা আলুৰ খানা বনাবা লৈছোঁ তাৰ কাৰণে মই 2টা আলু সিজাই লৈছোঁ প্ৰথমতে অলপ তেল গৰম হ'বা দি তাতে অলপ বেহাৰ অলপ কুটি লোৱা পিঁয়াজ নিমখ হালধি আৰু কুটি লোৱা জ্বালা এটা দি দিলোঁ এইখিনি অলপ ভাজি লৈ আলুখিনিত দি দিলোঁ এনেকৈ আলু খানা বনাই খাবচোন মস্ত সোৱাদ লাগব টাকলে টাকলে খাব পাৰিব একো আঞ্জা নহ'লেও এই আলু খানাটো দি এক কাঁহী ভাত খাই দিব পাৰিব এতিয়া এই মোৰ অসমীয়া থালখান বনোৱা হৈ গ'ল আপোনালোকৰ মৰম আশা কৰি চিত্ৰলেখাৰ পাকঘৰৰ খণ্ডটি আজিলৈ ইমানতে সামৰিলোঁ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে চিত্ৰলেখাৰ পাকঘৰে জীয়াই থকাৰ প্ৰেৰণা পাব ধন্যবাদ